সকলোৱে প্ৰমোদ বড়ো মিছলীয়া বুলি সব গম পায়। বিটিআৰ চুক্তিৰ দ্বাৰা ইউনিভাৰ্চিটি পাইছিলে, কিয় এতিয়াও নবনালে? বিটিআৰ চুক্তিৰ দ্বাৰা NIT কথা আছিলে, কিয় আপুনি এইটো কথা নকয়? BTCৰ জনসাধাৰণক প্ৰমোদ দাদাই বুৰ্বক বুলি ভাবে। যি কথা কৈছিল বিটিআৰ চুক্তিৰ যি পৰিৱৰ্তন শ্লোগান দিছিল, তেওঁৱে একো কাম কৰিব পৰা নাই। তেওঁৱে 5 লাখ চাকৰি দিম বুলি কৈছিলে, এজনো চাকৰি তেওঁ নিদিলে। তেওঁৱে কৈছিল যে বেঞ্চাৰ স্কুলটো উইদাউট কণ্ডিশ্যন প্ৰভিন্সিয়েলাইজ হ'ব, এখনো স্কুল প্ৰভিন্সিয়েলাইজ নহ'ল। তেওঁৱে কৈছিলে যে আত্মসহায়ক গোটক 75,000 কৈ দিম, কিন্তু 75,000কৈ তেওঁৱে দিব পৰা নাই। বহুত আত্মসহায়ক গোটত কাম কৰি থকা আমাৰ আই মাতৃসকলে প্ৰমোদ বড়োক বেয়া পাই আছে। ছাত্ৰ ছাত্ৰীক বড়োলেণ্ড ইউনিভাৰ্চিটিৰ পঢ়া ছাত্ৰ ছাত্ৰী মাষ্টাৰ ডিগ্ৰী আৰু গ্ৰেজুৱেশ্যন কৰাক প্ৰতি মাহে 2,500 টকা দিম বুলি কৈছিলে, এজনকো নিদিলে। বড়োলেণ্ড অঞ্চলত বসবাস কৰা মাছ মিডিয়া যিসকলে দিনে নিশায়ে বানপানীৰ হওক, ছাত্ৰ ছাত্ৰৰ সমস্যা হওক বা বিভিন্ন সমস্যাত দিনে নিশায়ে কাম কৰি থকা এই মাছ মিডিয়া জাৰ্ণালিষ্টসকলক জাৰ্ণালিষ্ট ৱেলফেয়াৰ ফাণ্ডৰ নামত 10 কোটি টকা দিয়া আছিলে। যদি আপুনি BTC বাকী আপুনি পাব লাগিছিলে, কিন্তু আপুনি পোৱা নাই। কেতিয়াবা প্ৰমোদ বড়ো চালবাৰীত আহিলে আপুনি এই প্ৰশ্নটো সোধক যে জাৰ্ণালিষ্ট ৱেলফেয়াৰ ফাণ্ডত 10 কোটি দিয়া কথাটো কি হ'ল বুলি। আৰু তেওঁৱে প্ৰমোদ বড়োৱে কৈছিলে যে 40টা সমষ্টিত 40টা তাৰমানে কি চিনেমা হল হ'ব বোলে, এখনো চিনেমা হল তেওঁ নবনালে। সুজিত নাৰ্জাৰী যি বড়োসকলৰ প্ৰথম শ্বহীদ, সুজিত নাৰ্জাৰীৰ নামত অডিটৰিয়াম কাম তেওঁৱে 40টা বনাম বুলি কৈছিলে, একটাও নবনালে। ফুটবল প্ৰেমীসকলৰ কাৰণে, নতুন প্ৰজন্মৰ সকলৰ কাৰণে 40টা সমষ্টিত 40টা ষ্টেডিয়াম বনাম বুলি কৈছিলে, এটাও ষ্টেডিয়াম তেওঁৱে নবনালে। সেইকাৰণে আজি চাওক, সকলোৱে প্ৰমোদ বড়ো মিছলীয়া বুলি সব গম পায়। তেওঁৱে কৈ আছে হাগ্ৰামা মহিলাৰী ছাৰে 17 বছৰত কি কাম কৰিলে। আৰে 17 বছৰত যি কৰিবলগীয়া দলং, ৰাস্তা, পদূলি, ইউনিভাৰ্চিটি সব বনালে। এতিয়া প্ৰমোদ বড়ো দাদা, আপোনাৰ যি একৰ্ড স্পিৰিট, বিটিআৰ চুক্তিৰ দ্বাৰা ইউনিভাৰ্চিটি পাইছিলে, কিয় এতিয়াও নবনালে? বিটিআৰ চুক্তিৰ দ্বাৰা NIT কথা আছিলে, কিয় আপুনি এইটো কথা নকয়? বিটিআৰ চুক্তিৰ একৰ্ডৰ স্পিৰিটৰ মতে বেঞ্চাৰ স্কুল প্ৰভিন্সিয়েলাইজ হ'ব লাগিলে, এইবোৰ কথা তেওঁৱে প্ৰমোদ বড়োৱে এতিয়া নকয়। আৰু সেইকাৰণে তেওঁৱে এতিয়া কি কৈ আছে, বেলেগ 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 কথা কৈ আছে যে 17 বছৰ হাগ্ৰামা ছাৰে কি কৰিলে। তেওঁৱে মিছা কথা কৈছে। তেওঁৱে পুৰা জনসাধাৰণক, BTCৰ জনসাধাৰণক প্ৰমোদ দাদাই বুৰ্বক বুলি ভাবে। শান্তি আহিলে কৈ থাকে, কিন্তু শান্তি ক'ত আহিলে? শান্তি যদি আহে নহয়, হেপিনেছ আৰু পিচফুল ৰিলেটেড যদি শান্তি আহে নহয়, আমি খুচিত সংসাৰ খাব পাৰিব লাগে। এতিয়া নতুন প্ৰজন্ম BA পাছ MA পাছ সকলে চাকৰি পোৱা নাই, অশান্তিত আছে। বেঞ্চাৰ স্কুলৰ শিক্ষকসকলে চাকৰি পোৱা নাই, প্ৰভিন্সিয়েলাইজ হোৱা নাই, অশান্তিত আছে। ইয়াত বিভিন্ন জাতি জনগোষ্ঠীয়ে অশান্তিত আছে, কেলে কামবোৰ পোৱা নাই, কণ্ট্ৰেক্টাৰসকলে কাম পোৱা নাই। সেইকাৰণে শান্তিটো অকল প্ৰমোদ বড়োৰ মুখত আছে, কিন্তু ৰিয়েল শান্তিটো নাই। এতিয়া ৰিয়েল শান্তিটো পুনৰ হাগ্ৰামা মহিলাৰ ছাৰক পাৱাৰত আনিবৰ কাৰণে আমি কাম কৰিব লাগিব। এতিয়া ৰাস্তায়ে পদূলিয়ে কৰবা, চাহা দোকান কৰবা, সব আলোচনা কৰি আছে পুনৰ হাগ্ৰামা মহিলাৰী ছাৰ শাসনত আহিব। আৰু হাগ্ৰামা মহিলাৰী ছাৰক শাসনত আনিবৰ কাৰণে BTC অঞ্চলত বসবাস কৰা সকলো জাতি জনগোষ্ঠীয়ে চেষ্টা কৰি আছে। তো আজি আমি চালবাৰীত সূত্ৰধৰ চেল গঠন কৰিছে, য'ত আমি 500 জন আমন্ত্ৰণ কৰিছিলে। ইয়াত ডাবল 1000ৰ বেছি মানুহ হৈছে। এইটো ইংগিতটো হ'ল পুনৰ BPF শাসনত অহাৰ ইংগিত। এই কথাটো যিসকলে এতিয়া UPPLত আছে নহয়, আপোনালোকে ভালকৈ চাওক। আজি যিসকলে UPPLত আছে তেওঁলোকক কালি পৰহি ক'ব তেওঁলোকে UPPLত নাই বুলি। এইটো তেওঁলোকৰ এইটো কেৰেক্টাৰত আছে UPPLৰ নেতাসকলে, যিসকলে প্ৰমোদ বড়োৰ কাৰণে আজি দিনে নিশায়ে UPPLৰ ল'ৰাসকলে কাম কৰি আছে নহয়। কালি পৰহি প্ৰমোদ দাদা তেওঁলোকক ক'ব এওঁলোকে আপোনাৰ UPPLৰ মানুহ নহয় বুলি। এতিয়া মই উদাহৰণ দিম, আমাৰ খৈৰাবাৰী ব্লগৰ ফাউণ্ডাৰ প্ৰেছিডেণ্ট ভূপেন বড়ো কি UPPLত নাছিলে নেকি? তেওঁ ফাউণ্ডাৰ প্ৰেছিডেণ্ট। সেইদিনাখন জিতেন মুছাহাৰী, আজি 19 ডিচেম্বৰ, কালি 20 ডিচেম্বৰ, কালি গৈবাৰী সমষ্টিত 5,000 UPPL কৰ্মকৰ্তাক লৈ জিতেন মুছাহাৰীয়ে BPFত যোগদান দিব। কি জিতেন মুছাহাৰী UPPLত নাছিলে নেকি? আপোনালোকৰ চালবাৰীত কনক ডক্টৰ দাদা হওক, চিলাৰাই হওক, হানিফ আলী দাদা হওক,
তেওঁলোকে কি ইউ পি পি এলত নাছিলে নেকি এই মোৰ লগত লেফ্ট ছাইডত আছে শ্বাহজাহান আলী আহমেদ তেখেতে 2020 মঠাংগুৰি সমষ্টিত ইউ পি পি এলত কেণ্ডিডেট আছিলে প্ৰমোদ বড়োৱে কওক না মই শ্বাহজাহান আলীক মোৰ ইউ পি পি এলত কেণ্ডিডেট নাছিলে বুলি কওকচোন যিয়ে বৰক প্ৰমোদ বড়ো দাদায়ে নতুন প্ৰজন্মৰ লাইফটো চিন্তা নকৰে তেওঁৱে কাম কৰা নাই কিন্তু আপুনি কওকচোন 2020 শ্বাহজাহান আলী আহমেদ ইউ পি পি এলৰ কেণ্ডিডেট নাছিলে নেকি জিতেন মুছাহাৰী য'ত নেকি তামোলপুৰ এপছুৰ প্ৰেছিডেণ্ট আছিলে তেওঁ ইনচাৰ্জ জেনেৰেল ছেক্ৰেটাৰী আছিলে ইউ পি পি এল নাছিলে নেকি সেইকাৰণে যিসকলে আজি ইউ পি পি এলত কোনোবা ডিষ্ট্ৰিক্টৰ প্ৰেছিডেণ্ট ক'ৰবা চেণ্ট্ৰেলত বিষয়ববীয়া কাম কৰি আছে আপোনালোককো কালি পৰহি প্ৰমোদ দাদাই ক'ব তেওঁলোকে ইউ পি পি এলত নহয় বুলি সেইকাৰণে তেওঁৰ মনত ডাউট আছে কোন কোন ক'ত কাম কৰি আছে বুলি সেইকাৰণে এই ডাউটটো তেওঁলোকৰ কেৰেক্টাৰে তেওঁলোকৰ নহয় বুলি কিন্তু এইটো ৰাইজে চবেই জানে শ্বাহজাহান আলী আহমেদ 2020 BTR চুক্তি হোৱাৰ পাছত তেওঁ ইউ পি পি এলৰ কেণ্ডিডেট আছিলে জিতেন মুছাহাৰী তেওঁ ইউ পি পি এলত আছিলে সিদিনাখন চালবাৰীত সন্মানীয় কনক ডক্টৰ বুলি আমি যাক দাদা ক'লোঁ সি ইউ পি পি এলৰ CWC আছিলে চিলাৰাই দাদা সি আগত এপছুৰ সময়ত আৰু ইউ পি পি এলৰ তেওঁ ফাউণ্ডাৰ আছিলে তেওঁ এই ফাউণ্ডাৰ ইউ পি পি এলসকলক অপমান কৰাটো ইউ পি পি এল নহয় বুলি যিগৰাকীয়ে তেওঁলোকক ইউ পি পি এল নহয় বুলি অপমান কৰিছে সকলো ফাউণ্ডাৰ ইউ পি পি এলকে অপমান কৰা হৈছে সেইকাৰণে ফাউণ্ডাৰ ইউ পি পি এলসকলক যিসকলে ইউ পি পি এল কৰিছে তেওঁলোকক ইউ পি পি এল সন্মান দিব লাগিব ডাঙৰক সন্মান দিয়া এইটো আমাক থাকিব লাগিব হয় না নহয় দল কোনোবা বদলিছে কিবা এটা কাৰণ এইটো বেলেগ কথা কিন্তু তেওঁলোকে ফাউণ্ডাৰ আছিলে চালবাৰী অঞ্চলত চিলাৰাই দাদা হিন্তি ফাউণ্ডাৰ আছিলে কনক ডক্টৰ বা হানিফ আলী তেখেতেতো বিৰাট কণ্ট্ৰিবিউশ্যন দিছিলে আজি পাৱাৰত অহাৰ পাছত প্ৰমোদ বড়োৱে পাহৰিব পাৰে তেওঁৰ বিষয়ববীয়া পাহৰিব পাৰে কিন্তু এনেকৈ কেৰেক্টাৰ থাকিব নালাগে বুলি মই ভাবোঁ সন্মান জনাটো আমাৰ সকলোৰ দায়িত্ব থাকিব লাগে বড়োৱে যি কথা কৈছিল BTR চুক্তিৰ যি পৰিৱৰ্তন শ্লোগান দিছিল তেওঁৱে একো কাম কৰিব পৰা নাই তেওঁৱে 5 লাখ চাকৰি দিম বুলি কৈছিলে এজনো চাকৰি তেওঁ নিদিলে তেওঁৱে কৈছিল যে বেঞ্চাৰ স্কুলটো উইদাউট কণ্ডিশ্যন প্ৰভিঞ্চলাইজ হ'ব এখনো স্কুল প্ৰভিঞ্চলাইজ নহ'ল তেওঁৱে কৈছিলে যে আত্মসহায়ক গোটক 75,000 কৈ দিম কিন্তু 75,000কৈ তেওঁৱে দিব পৰা নাই বহুত আত্মসহায়ক গোটত কাম কৰি থকা আমাৰ আই মাতৃসকলে প্ৰমোদ বড়োক বেয়া পাই আছে ছাত্ৰ ছাত্ৰীক বড়োলেণ্ড ইউনিভাৰ্চিটিৰ পঢ়া ছাত্ৰ ছাত্ৰী মাষ্টাৰ ডিগ্ৰী আৰু গ্ৰেজুৱেশ্যন কৰাক প্ৰতি মাহে 2,500 টকা দিম বুলি কৈছিলে এজনকো নিদিলে বড়োলেণ্ড অঞ্চলত বসবাস কৰা মাছ মিডিয়া যিসকলে দিনে নিশায়ে বানপানীৰ হওক ছাত্ৰ ছাত্ৰৰ সমস্যা হওক বা বিভিন্ন সমস্যাত দিনে নিশায়ে কাম কৰি থকা এই মাছ মিডিয়া জাৰ্ণালিষ্টসকলক জাৰ্ণালিষ্ট ৱেলফেয়াৰ ফাণ্ডৰ নামত 10 কোটি টকা দিয়া আছিলে